নমস্কাৰ ফ্ৰেণ্ড, আপোনালোকক SD এণ্টাৰটেইনমেণ্ট চেনেললৈ স্বাগতম জনাইছোঁ। মানে কথাটো হ'ল যে এটা মোবাইল আহিছে, আপোনালোকে চাব পাৰে যে ভাৰতত প্ৰথমবাৰৰ বাবে Redmi Note 7 Pro নামৰ এই মোবাইলটো আহিছে। এইটো মোবাইল ভাৰতত 13 মাৰ্চত লঞ্চ কৰা হৈছে। ভাৰতৰ প্ৰায় বিভিন্ন ঠাইত এই মোবাইলটো বিক্ৰী কৰিছে। আপোনালোকে দোকানত যাই খবৰ কৰিব পাৰে যে এইটো মোবাইল কেনেকুৱা হ'ব। মই আজি তাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। হয়, এইটো মোবাইল এটা এনেকুৱা মোবাইল যিটো মোবাইলত ধুনীয়া ডিজাইন সহ আপোনালোকৰ বহুত কেমেৰা ফোন বুলি কোৱা হয়, যাক 15,000ৰ তলত আপোনালোকে 13,990 টকাৰ পৰা আপোনালোকে 16,000 এই মোবাইলটোৰ দাম আছে। এইটো মোবাইল খুবেই ধুনীয়া আৰু ষ্টাইলিছ হ'ব, যিহেতুকে কেমেৰা ফোন। এইটো কেমেৰা ফোনৰ পাৱাৰ পেক, নতুন পাৱাৰ পেকৰ লগতে আপোনালোকে এই মোবাইলটো আপোনালোকে ল'ব পাৰে। আপোনালোকৰ এইটো মোবাইলৰ RAM 64GB সহ আহিব আৰু এইটো মোবাইলৰ আপোনালোকে ভাল পাব চলাই। মই মোৰ ফালৰ পৰা কৈছোঁ, এইটো মোবাইল আপোনালোকৰ বেষ্ট অফ দ্য বেষ্ট হ'ব যদি আপোনালোকে এই মোবাইলটো লয়। এইটো ফোন আপোনালোকৰ 15,000ৰ তলত সকলোতকৈ আপোনাৰ ষ্টাইলিছ আৰু 15,000ৰ তলত সকলোতকৈ কম দামৰ কেমেৰা ফোন, যিটো ফোনত আপোনালোকৰ Sony IMX-ৰ লগত আপোনালোকৰ 586 চেন্সৰৰ লগত 48 মেগাপিক্সেল থাকিব এই কেমেৰা ফোনত, যিটো ফোনত ৰিয়েল কেমেৰাত আপোনালোকৰ 5 মেগাপিক্সেল থাকিব আৰু আছে। আৰু ফ্ৰণ্ট কেমেৰাত আপোনাৰ 13 মেগাপিক্সেল চেন্সৰ আছে। কম পোহৰতো এই মোবাইলটো বহুত ধুনীয়া ফটো তুলিব পাৰিব বুলি তেওঁলোকে কৈছে। গতিকে আপোনালোকে এই মোবাইলটো নিশ্চয় খুব ভাল হ'ব। মোবাইলটো মই আজি বাৰু থুলমূলকৈ কৈছোঁ, মই নেক্সট ভিডিঅ'টোত ইয়াৰ ওপৰত ভিডিঅ' বনাম। যদি এই ফোনটো ল'ব খোজে তেতিয়াহ'লে আপোনালোকে খবৰ কৰিব পাৰে। যদি এই ফোনটো আপোনালোকে চাব পাৰে যে কেনেকুৱা, দোকানত গৈ আপোনালোকে চাব পাৰে। মই ভাবোঁ এই মোবাইলটো আপোনালোকৰ খুব ভাল হ'ব, যিটো মোবাইলত আপোনাৰ সকলো অলৰাউণ্ডাৰ বুলি কোৱা হয়, যিটো মোবাইলক অলৰাউণ্ডাৰ বুলি ক'ব পাৰি। গতিকে এই মোবাইলটো আপোনালোকে নিশ্চয় ল'ব পাৰে, বহুত ভাল হ'ব। গতিকে মই এই মোবাইলটোৰ বিষয়ে বেছি নকওঁ আৰু বেছি দীঘলীয়া নকৰোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো বেয়াও লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ ভিডিঅ' বনাই যোৱাত উৎসাহ যোগাব। ধন্যবাদ। জয় অসম।